আছো মোৰ সুনেনাস কিচেন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ। চ' আজি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম মহুৰা পিঠা ৰেচিপি। চ' মহুৰা পিঠা বনাবলৈ অতি সহজ। আপোনালোকে ৰাতিপুৱা নাস্তাত বা গধূলিৰ চাহৰ লগতো খাব পাৰে বনাই পেলাই। চ' বলকচোন চাওঁ আমি মহুৰা পিঠা কেনেকৈ বনাই। পিঠাগুড়ি আমি ভাজা পিঠাগুড়ি লৈছোঁ। এতিয়া আপোনালোকে কেঁচা পিঠাগুড়িও ল'ব পাৰে। তাৰপিছত অকণমান নিমখ দিব সোৱাদ অনুসৰি, ইমান বেছিও নহয়, অলপ দিব আৰু। তাৰপিছত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই ঘিউ নাই বাবে বাটাৰকে অলপ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ পিঠাগুড়িখিনি সানি ল'ব যাতে বাটাৰখিনি মিক্স হৈ যায় ধুনীয়াকৈ পিঠাগুড়িখিনিৰ লগত। এতিয়া পিঠাগুড়িখিনি আমি অকণ কুহুমীয়া গৰম পানী দি পেলাই মিক্স কৰি ল'ম ধুনীয়াকৈ। আটা যেনেকৈ খচে তেনেকৈ পিঠাগুড়িখিনি খচি ল'ব লাগিব ধুনীয়াকৈ। অলপকৈ কুহুমীয়া গৰম পানী দিব, বেছি সৰহকৈ ঢালি নিদিব। পিঠাগুড়িখিনি আটা নিচিনা হ'ব লাগিব। এয়া চাওক পিঠাগুড়ি ডোটো বনাই হৈ গ'ল ধুনীয়াকৈ। এয়া পিঠাগুড়ি ধুনীয়াকৈ এনেকৈ ডোটো বনাই ল'ব, ভালকৈ খচি ল'ব। চাব পিঠাগুড়িখিনি যাতে ধুনীয়া হয় খচাটো, আৰু ধুনীয়াকৈ খচি মেলি এতিয়া আমি মহুৰা পিঠা বনাবৰ বাবে পিঠাগুড়িখিনি আমি ভাজা পিঠাগুড়িৰ বাবে 1 ঘণ্টামান এইখিনি ঢাকি পেলাই ৰাখিব লাগিব। বা কেঁচা পিঠাগুড়ি হ'লে ইমান ৰাখিব নালাগে, 15 মিনিটমান ৰাখিলে হ'ল। কিন্তু ভাজা পিঠাগুড়ি দি আমি মহুৰা পিঠা বনাম, সেইবাবে আমি এইখিনি 1 ঘণ্টামান ঢাকি পেলাই থৈ দিম, ৰেষ্টত দিম। তাৰপিছত 1 ঘণ্টামান আমাৰ পিঠাগুড়ি ডোটো হৈ গ'ল। এতিয়া আমি নাৰিকল আৰু মিঠৈখিনি অলপ ভাজি ল'ম, মিঠৈখিনি নাৰিকলৰ লগত মিক্স নোহোৱালৈকে। নাৰিকলৰ লগত মিক্স নোহোৱালৈকে ভাজি ল'ব ধুনীয়াকৈ। এতিয়া আমাৰ নাৰিকল আৰু মিঠৈখিনি ভাজা হৈ গ'ল। নাৰিকলৰ লগত মিঠৈখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। আমাৰ নাৰিকলখিনি হৈ গ'ল, আমি বাতিত অজৰাই লৈছোঁ। আৰু এতিয়া আমি মহুৰা পিঠাখিনি বনাম। নাৰিকল আৰু মিঠৈখিনি ৰেডি হৈ গ'ল। এয়া এতিয়া আমি মহুৰা পিঠাখিনি বনাম। এয়া ধুনীয়াকৈ গুল কৰি ল'ব, আৰু তেনেকৈ গোল কৰি ল'ব। আৰু নাৰিকল মই 1 চামুচ দিছোঁ, আপোনালোকে আন্দাজতে দিব, 1 চামুচতকৈ বেছিও দিব পাৰে। নাৰিকলখিনি এনেকৈ সিঁচি ল'ব, পিঠাটোত সিঁচি দিয়াৰ পিছত সেইটো গোল কৰি দিব। সেয়া আমাৰ মহুৰা পিঠা। এতিয়া এইখিনি ভাপত দিব লাগিব। এতিয়া আমি মহুৰা পিঠাখিনি ভাপত দিম। এয়া আৰু 10 মিনিটমান মানে ভাপত দিয়াৰ পিছত মহুৰা পিঠাখিনি ৰেডি হৈ যাব। মহুৰা পিঠা ৰেডি হৈ গ'ল। এতিয়া আমি সাৰ্ভ কৰিম।